নে খুৰী খুৰী কি কৰি আছে এইবিলাক? মই নিমখ বৰ্তমান মাংসত দিবলৈ বনাই ফুকা ফুকা ভালকে ফুকা। হেল্ল' ফ্ৰেণ্ড, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে খবৰ ভালেই আছে। আপোনালোকৰ পিনে বতৰ কেনেকুৱা? আমাৰ পিনেতো বতৰৰ অৱস্থা বহুতেই বেয়া। আধা ঘণ্টা পিছে পিছে মানে বৰষুণ দি আছে। চ' তেনেকৈ ব্লগ বনাব ক'তো যাব পৰা নাই। তো ভাবিছোঁ আজি মানে একচুৱেলি তেনেকুৱা ব্লগ নহয়, মানে একচুৱেলি বিজয়ৰ ঘৰত কিবা আজি মানে পাৰ্টি এটা এৰেঞ্জ কৰিছে। তো সেইটোৰ কাৰণে বিজয়ে মোক অকণমান আগতে ফোন কৰিলে। ফোন কৰি ক'লে যে আমাৰ ঘৰত এটা সৰু এনে পাৰ্টি এটা আছে, তাতে তোমাৰ ইনভাইট থাকিল, আহিবা। তো মই আৰু ভাবিলোঁ এনেই আৰু কি পাৰ্টি, কোনো কথা নাই, ছাডেনলি এনেই পাৰ্টি। তো এতিয়াতো গম নাপাওঁ, তাতে যাওঁ মানে পাৰ্টিটো কিহৰ পাৰ্টি আছে। লগতে আপোনালোককো দেখুৱাই থাকোঁ। ব্লগ দিব পৰা নাই যেতিয়া, ভাবিছোঁ ক'তোতো যাব নোৱাৰোঁ বৰষুণৰ কাৰণে। ভাবিছোঁ ডেইলি বেচিছ তেনেকুৱা কিবা ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, আৰু ডেইলি ব্লগ টাইপৰ। তো আপোনালোকে চাই যদি ভাল পায় তেনেহ'লে বনাম, আৰু যদি আপোনালোকে যদি ভাল নাপায় তেনেহ'লে নবনাওঁ। এনে যেনেকৈ মই জেনেৰেলি বনাই আছিলোঁ ট্ৰেভেলিং ভিডিঅ', ক'তবা গ'লে ভিডিঅ' বনাওঁ, তেনেকৈ ভিডিঅ' বনাম। তো ব'লক আজিৰ ভিডিঅ'টো ইয়াৰে পৰা ষ্টাৰ্ট কৰোঁ, আৰু আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। তেন্তে ব'লক পলম নকৰোঁ, বেছি পলম কৰিলে আকৌ বৰষুণ আহি যাব, পিছলৈ আৰু যাব নোৱাৰিম। চ' গাইজ, পিলপিলিত উঠিছোঁ, এতিয়া গৈ আছোঁ বিজয়ৰ ঘৰলৈ গৈ আছোঁ। শ্বপিং মল পাই গ'লোঁ, এম বজাৰ আৰু ষ্টাইল বজাৰ। আহি পালোঁ এতিয়া। তো এয়া আমাৰ এক্সপ্ল'ৰ উইথ বিজয়। তো আজি পাৰ্টিটো কিহৰ পাৰ্টি আছে? আজি পাৰ্টি একো প্লেনিং নাছিল, আমাৰ শেখৰ চাগৰে কৈছে খানা খাই বোলে। একো প্লেনিং নাই, মানে মোক হঠাৎকৈ কেইটা বজাত, 4টা বজা নে 5টা বজাত, 4:30-5টা মান বজাত মোক ফোন কৰিলে যে আজি পাৰ্টি এটা আছে, আহিব লাগে তুমি। মই আৰু ভাবিলোঁ আৰু কিহৰ পাৰ্টি, এনে হঠাৎ কোনো বতৰো বেয়া, ক'তো যাব নোৱাৰোঁ, কিন্তু এই দিনত আৰু কিহৰ পাৰ্টি। তো এতিয়া ৰান্ধনী আমাৰ ৰান্ধি আছে। তো এয়া আমাৰ ৰান্ধনী আজিৰ। দাদা নামটো কৈ দিয়ক আপোনাৰ। বিয়া চিয়াৰ যদি কণ্টেক্ট পায় আপুনি, বিয়াৰ যদি কণ্টেক্ট পায়। দাদা হাফ পেণ্টটো কি কৰিব মুখটো দাঙি দিয়ক অকণমান, আপোনাৰ ৰাইজে চাব লাগিব। এই কান্দি আছে নেকি আপুনি? চাওঁ কান্দিছে নেকি? গাইছ, আজিৰ খানা কিয় মাংস এইটো? অ'হ' পৰ্ক। চাবা আকৌ তলত লাগিব। ত' গাইছ, এইটো মোৰ ক্লাছমেট হয়, ইয়াৰ নাম মৃগাংক ডেকা। বহুত দিন হ'ল ইয়াক লগ পোৱা নাছিলোঁ। ত' মানে মেট্ৰিক পাছ কৰাৰ পিছত ই গুৱাহাটীলৈ গুচি গ'লে। কি কৰি আছিলে তাতে? LLB ন? LLB কৰি আছিলে তাতে। ত' বহুত দিন লগ পোৱা নাই। ত' আজি ছাডেনলি বিজয়ৰ ঘৰত আহিলোঁ। বিজয়ৰ ঘৰত আহি ইয়াকো দেখা পালোঁ যে ৰান্ধি আছে পুৰা। মই আৰু LLB ক'লি এতিয়া ৰান্ধনী হৈ গ'লি নেকি? ফুকা ভালকে ফুকা, ভালকে ফুকা, এই ভালকে ফুকা। এতিয়া আলু কাটি আছোঁ, এইপিনে বিজয় পিঁয়াজ কাটি আছে। চাবা আকৌ কান্দি নিদিবা, এজনতো কান্দি দিছে, তুমি কান্দিলে চেজ আৰু। এই গাইজ প্লিজ আনছাবস্ক্ৰাইব নামাৰিব। ভিডিঅ'টো চাই যদি ভাল লাগে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট এটা মাৰি দিব। আৰু কি ক'ম আৰু, স্কিপ নকৰিব ভিডিঅ'টো। এতিয়া আধা আধি হৈয়ে গ'ল, 50-60% হৈ গৈছে। টেষ্ট কৰিব দিবা নেকি এক পিচ? হা বিজয়, এক পিচ টেষ্ট কৰা। হা কালাৰটোতো ভালেই হৈছে, এতিয়া খাবলৈ বা কেনেকুৱা হৈছে গম পোৱা নাই আৰু। তো একদম খাব বহি আপোনালোকক দেখাম, এইখিনিয়ে চাই লওক আৰু। গন্ধ পাইছেনে নাই আপোনালোকে?
ৰান্ধনি পুৰা একদম কলগেট স্মাইল। এয়া অতিথি আহি পালে, এজন আহি পাইছে আৰু এজন আহিব বাকী আছে। আৰু এজন ক'ত? গাড়ী পাৰ্ক কৰিব লাগিছে। গাড়ী পাৰ্ক কৰিব গৈছে। ৰান্ধনি তুমি নেকি? ৰান্ধনিৰ বিষয়ে কিবা ক'বা নেকি? অতিথি যে ক'লো আমাৰ এই কষ্ট ভাল। এই অতিথি চাওক ইমান লেটকে আহিছে। বটল আনিছে নহয়। আমাৰ এই মানুহজনে সুধি আছে বটল আনিছা নে নাই? वेल डन तालियां होनी चाहिए। কৈছা বটল আনিছা? এতিয়া নকবা নেকি পিছফালে চাই? কিবা বটল আনিছা যদি কোৱা, একো নাই। 4 নম্বৰ অতিথি এজন আৰু এজন চাওক, দেখা দেখে একে পাইছেনে? দুটাই দেখা দেখে চাওক, এইটো একে এইটো একে, পুৰা ফোনত বিজি একদম। সাগৰক পুৰা মানে পলমকে আহিল ন, চ' এইটোৰ কাৰণে মানে চালাড কাটাৰ দায়িত্বটো দিয়া হৈছে। চালাড কাটিব লগতে খোৱা বোৱাৰ পিছত বাচনবিলাকো ই ধুব আজি। চালাড কাটিব, চালাড খাও এবার খাওয়ার ঠিক আছে কিন্তু কেনেকে খাই আছো চাওঁ, ফুকা ফুকা ভালকে ফুকা। 1 ঘন্টা ধরে একটা করে এর মধ্যে বাস করে কিয় হাগিব কৈছিলে নেকি তুমি? হাগিব কৈছিলা? হাকা লাগিছে নেকি? গাইজ ৰান্ধনিৰ ৰান্ধোতে এতিয়া হাকা লাগি গৈছে, মানে পেটটো ক্লিয়াৰ কৰি আছে, পুৰা আছে দাবাব একদম পুৰা। খানা এতিয়া ৰেডি, চব হৈ গ'ল। বিজয় এতিয়া পুৰা মানে ৰিচিপশ্যন কৰি আছে। এইপিনে আছে আপোনাৰ বৰা, বেঙেনা বৰা, গাহৰি মাংস, ভাত, চালাড, নেমু। খাই লোৱা। এই মোক দিয়া নাই, ধুনীয়াতে দিয়া। আপুনি ভিডিঅ' বনাওঁতে ব্যস্ত। কি কৈছে? আপুনি ভিডিঅ' বনাওঁতে ব্যস্ত, খানা আৰু ক'ত খাব? খানা মেইন। কিয় মোৰ ভোক নালাগে নেকি? লাগে। চ' গাইজ এতিয়া ব্লগিং মোৰ ভোক হয়। কি হয়? ব্লগিং মোৰ ভোক হয়। ব্লগিং ভোগ হয়। চ' গাইজ এতিয়া সময় হ'ল 12টামান বাজিলে। বিজয়, বিজয় তুমি নবহা নেকি? ঐ তুমি মাৰ কাৰণে মাংস ৰাখিছা? ভাত খাওঁ, সময় বহুত হ'ল, আকৌ ঘৰত যাব লাগিব, বৰষুণো দি আছে। আমি খাওঁ এতিয়া। বাকী মাংসটো কেনেকুৱা বনাইছে খোৱাৰ পিছত কৈ আছো। এইয়া ৰান্ধনি কেনেকুৱা মাংস বনাইছে নাজানো, খোৱাৰ পিছতে গম পাম। কি ভাত কম হ'ব? সাডেন পিকনিক এনেকে ভাল লাগে, এনেকে ভাল লাগে। ৰবিবাৰে খাব থাকি প্লেন বনাই কেনেকুৱা হৈছে ৰান্ধনি? বেয়া লগা নাই, বেয়া লগা নাই। নিজে ৰান্ধি নিজৰে প্ৰশংসা।
মই বৰাটোৰ কথা কৈছোঁ বৰা লেবুটো কেনেকুৱা খানা পিনা হৈ গ'ল একদম বঢ়িয়াকৈ খালোঁ আৰু টেষ্টি বনাইছিলে বহুত আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো যদি আপোনালোকে তামোল খাইছোঁ অকণমান অতটো চাগে ৰঙা হোৱা নাই এতিয়াও আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে চ' আপোনালোকে চাই যদি ভিডিঅ'টো পাইছে লাইক কমেণ্ট শ্বেয়াৰ যি কৰে কৰি দিব আৰু নতুনকৈ যদি চেনেলত কোনোবা ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নিউ আপডেট পাবৰ কাৰণে তো আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ জয় অসম Here we go.